নমস্কাৰ। আজি ডিনাৰটো অলপ স্পেচিয়েল কাৰণ আজি আহিছে দাদা। তো সেইটো কাৰণে একদম প্ৰিপাৰেশ্যন কৰিবলৈ ষ্টাৰ্ট কৰি দিলোঁ। এইফালে মই বনাই আছোঁ মাটন কাৰী। মাটন কাৰীটো যেতিয়া অলপ সিজিবলৈ আৰম্ভ কৰিলে মই এইটো পোলাওৰ লগত খাম কাৰণে অলপ জোলকৈ বনাইছোঁ। এতিয়া পোলাওৰ কাৰণে প্ৰিপাৰেশ্যনটো কৰিলোঁ। এতিয়া চাউলখিনি ধুই ল'লোঁ। ধোৱাৰ পাছত এতিয়া মই কুকাৰত পোলাওটো বহাই দিলোঁ। ধুনীয়াকৈ পোলাওটো ভাজি ল'লোঁ আৰু পোলাওটো হৈ গ'ল। এতিয়া মই কৰিম প্লেটিংটো ধুনীয়াকৈ কৰিবই লাগিব। এতিয়া লৈছোঁ পোলাও, ইয়াত মই এড কৰিম মাটন কাৰীটো ধুনীয়াকৈ বনাইছোঁ। আৰু এইফালে মই অলপ বেঙেনাও ফ্ৰাই কৰি ল'লোঁ। বেঙেনাটো ফ্ৰাই কৰাৰ পাছত ইয়াতে মই দিলোঁ আৰু ইয়াতে মই দিছোঁ অলপ চালাড, পিঁয়াজ, গাজৰ, তিয়ঁহ আৰু এডোখৰ নেমু এড কৰিলোঁ। আজি ডিনাৰটো এনেকৈয়ে স্পেচিয়েলকৈ কৰিলোঁ।